Friends, the live way মোৰ এই YouTube চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰো নিশ্চয় আপোনালোকে ভালে আছে আৰু মোৰো ভালেই। আজি এটা নতুন ভিডিও বনাবলৈ গৈ আছো কাৰণ আজি আমি যাত্ৰা আৰম্ভ কৰিম পশ্চিম কাৰ্বি আংলঙত আৰু পশ্চিম কাৰ্বি আংলং বুলি কওঁতে হয়তো আপোনালোকে বুজিব পাৰিছে তাত থকা চিৰসেউজ পৰিৱেশ আৰু এই চিৰসেউজ পৰিৱেশৰ মাজৰ পৰা আপোনালোকক দেখুৱাম সুন্দৰ সুন্দৰ দৃশ্যসমূহ খুব সুন্দৰ সুন্দৰ ঠাইসমূহ। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকে কোনোধৰণৰ স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈ চাব। আপোনালোকে ভাল ভাল দৃশ্যসমূহ চাই থাকিব পাৰিব আৰু লগতে আপোনালোকে মোৰ এই চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব। তেন্তে বলক আৰু দেৰি নকৰোঁ। উমচাইলৈ আহি আছোঁ আৰু উমচাই পাবলৈ এতিয়া কিমান দূৰ আছে নাজানো, কিন্তু যিমানে ভিতৰলৈ সোমাই আহিছোঁ সিমানে ভয় লাগি আহি আছে। কাৰণ যদিও দিন হৈ আছে, দিন হৈ থাকিলেও ভয় লাগিছে। ইয়াত মানে ইয়াত কাষত মানুহৰ ঘৰ নাই, একো নাই, কেৱল পথ, আৰু পথটো হৈছে জৰাজীৰ্ণ, একদম ভয় লগা পৰিৱেশ। আৰু পিছত যে আহি আছে এইকেইজন বেছিকৈ চিন্তা হৈছে। এই প্ৰণৱ ডেকাৰ চিন্তা চুপ চাপ মাৰি বহি আছে। মুখত যে যদিও হাঁহিটো আছে কিন্তু এই ডিঙি যে নলীটো যে শুকাই গৈছে মানে। তো বন্ধুসকল, এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ। গাড়ীৰ পৰা নামি এতিয়া আমি আগবাঢ়িছোঁ 11 ষ্টেপছ ৱাটাৰফল। আৰু এয়া দেখিছে নহয়, সকলোৱে নিজৰ হাতে হাতে সকলোবোৰ বস্তু লৈছে। আৰু বন্ধু প্ৰণৱ একদম আটাইতকৈ পিছত হৈছে, আটাইতকৈ শেষত আছে বন্ধু প্ৰণৱ আহি আছে আটাইতকৈ শেষত। আৰু ইফালে পাপুদাই হাতত বস্তু লৈছে, সকলোৱে হাতে হাতে বস্তু। আৰু লাহে লাহে আমি নামি গৈ আছোঁ এতিয়া 11 ষ্টেপছ ৱাটাৰফল। আৰু নিউটনে ইয়াত সকলোবোৰ দেখুৱাই গৈছে, গাইড হিচাপে নিউটন আছে। আৰু এয়া হৈছে তিৱা জাতিৰ ইয়াৰ পৰম্পৰাগত এখন গেট, তিৱা ট্ৰেডিশ্যনেল গেট। আৰু এই গেটখন পাৰ হৈ আমি ভিতৰলৈ যাব লাগিব। এখন তিৱা ট্ৰেডিশ্যনেল গেটখন পাৰ হৈ আমি ভিতৰলৈ যাব লাগিব। আৰু ভিতৰত গৈহে আমি পাম সেই ৱাটাৰফলছটো। বন্ধুসকল, মই এতিয়া কাপোৰ সলনি কৰিলোঁ আৰু কাপোৰ সলনি কৰি এতিয়া লাহে লাহে পাহাৰৰ ওপৰলৈ গৈ আছোঁ। এই ষ্টেপটো বগাই, এইটো এটা নতুন পথ, এই পথটোৱেদি মই ওপৰলৈ গৈ আছোঁ। এই ষ্টেপটো বগাই ওপৰলৈ গৈ আছোঁ, কাৰণ নিজৰাৰ পানীৰ সৈতে অলপ খেলিম। আৰু যাৰ বাবে নেকি নিজৰাৰ পানীৰ সৈতে খেলিবলৈ বৰ্তমান লাহে লাহে আগবাঢ়িছোঁ। মানে এয়া এনেকৈ পাহাৰ বগাই আছোঁ। পাহাৰ বগাই মাজনী কপৌফুল আনি দিম। এতিয়া কপৌফুল আনি দিয়া বতৰ নহয়, কিন্তু পাহাৰ বগাই আপোনালোকক ৱাটাৰফলছ দেখুওৱাৰ এতিয়া সময়। পৰি যাম বুলি এই গছৰ শিপাডাল খাপ দিছোঁ, আৰু এই শিপাডাল খাপতি ধৰিব পাৰিছে। অলপমান বহি লৈছোঁ গছৰ তলত অলপমান বহি লৈছোঁ। এয়া গছৰ তলত বহি লৈ লাহে লাহে আগবাঢ়িছোঁ ৱাটাৰফলছত। আৰু বেছি দূৰ নাই, অসমৰ এখন জিলা কাৰ্বি আংলং জিলা। আৰু আমাক গাইড দিয়া মেইন মানুহজন এইজন। মাছলাই 11 ষ্টেপ কিয় হ'ল? খটখটিটো 11টা আছে না, এইটোৱে 11 ষ্টেপ। পানীটো 11টা খটখটি বাগৰি আহে তললৈ না। হে মজা। We are worried about the roads, we are worried about the locality, we are worried about the location because of the thing is that the area is a hills area, nobody is there. We even find anyone to ask how to go to the village, Omsai village. Yes. So that is the problem, first of all. Secondly, there is a lots of animals don't even want to
speak about that elephant, that animal. So they are disturbing like anything in the roads. So that's the main problem. But whenever we are talking with the locality, whenever we discuss with the locality, there is nothing like that kind of problem. So it's a totally free, totally no problem areas over there in Karbi Anglong. So if anybody want to come to the Karbi Anglong, if anybody want to visit to the Karbi Anglong, they can easily come. There will be no problem. They can travel, but there is a problem only because of roads, nothing else. Yes. যেহেতু মই আজি বন্ধুসকলক দেখুৱাই আছোঁ পশ্চিম কাৰ্বি আংলঙৰ পৰিৱেশ আৰু পশ্চিম কাৰ্বি আংলঙত মই ইতিমধ্যে 11 ষ্টেপ ৱাটাৰফললৈ গ'লোঁ আৰু তাৰ পৰা উভতি আহি এতিয়া পাইছোঁহি এয়া হৈছে তিৱাসকলৰ ডেকাচাং আৰু ডেকাচাঙত পৰিৱেশ দেখুৱাইছোঁ ডেকাচাংটো আচলতে কেনেকুৱা যদি কওঁ যে মুঠ 9 ষ্টেপ আছে 9টা খটখটি আছে আৰু 9টা খটখটিৰে বগাই আমি ডেকাচাঙৰ ওপৰত উঠিম এতিয়া মই উঠি আছোঁ লাহে লাহে ডেকাচাঙৰ ওপৰত আৰু ডেকাচাঙৰ বিষয়ে মই আপোনালোকক ক'ম যে ডেকাচাং এনেকুৱা এখন চাং যিখন চাঙত তিৱাৰ লোকসকলে ইয়াত তেওঁলোকৰ গাঁওখনৰ সাংস্কৃতিক যি পৰিৱেশ বা সাংস্কৃতিক পৰিৱেশ হওক বা গাঁওখনৰ উন্নতিৰ বাবে যিকোনো ইয়াত আলোচনা এই ডেকাচাঙতে বহি কৰা হয় কিন্তু ইয়াত এটা কথা আহি পৰিছে সেই কথাটো হৈছে ইয়াত কিন্তু যুৱতীসকলৰ প্ৰৱেশ নিষিদ্ধ ইয়াত মহিলাসকলৰ প্ৰৱেশ নিষিদ্ধ ইয়াত কেৱল পুৰুষসকল বা ডেকাসকলেহে ইয়াত আহিব পাৰে ইয়াত উঠিব পাৰে আৰু মাছলাই আসলে ডেকাচাং কি ডেকাচাঙৰ বিষয়ে অলপ জানিব বিচাৰিম আমাৰ দৰ্শকসকলক বুজাব বিচাৰিম মানে এনে কয় ডেকাচাং কিন্তু আমি সমাধি বুলিহে কওঁ সমাধি হয় সমাধি হয় সমাধি ইয়াৰ নামটো হ'ল আমাৰ তিৱাসকলৰ সমাধি হয় এই সমাধিত মানে বিভিন্ন কালচাৰৰ ওপৰত ইয়াত যিকোনো কালচাৰটো ইয়াতে আলোচনা কৰি ইয়াৰ পৰাই আৰম্ভ কৰা হয় আৰু যিকোনো কালচাৰ এই এটা শব্দত ক'বলৈ গ'লে এটা কি বুলি কওঁ মন্দিৰ বুলিয়ে ক'ব পাৰি আমি ইয়াক মন্দিৰ বুলি ভাবোঁ এইটো এই মাজৰ ডাঙৰ খুঁটা আছে লাম্ভা ৰাজা থমখুন্দা বুলি এইটো আমি কওঁ ইয়াৰো এটা ডিপাৰ্টমেণ্ট আছে মানে গৰাকী আছে সমাধিৰ গৰাকী চাংদলৈ চাংমাজি সৰুমফালি তেনেকুৱাকৈ সিহঁতৰ কিবা আছে টীম আছে যিটো নেকি সমাধিৰ গৰাকী ক'বলৈ গ'লে এইটো মূল সমাধিৰ যিটো মূল নেকি এইটো চাংদলৈ বুলি কয় এই চাংদলৰ পৰিচালনাত মানে এইবিলাক ইয়াত কি উৎসৱ পাৰ্বণ নীতি নিয়ম চব হয় মানে এই সমাধিতে হয় এই সময় আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হৈছে ডেকাচাঙৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য মই প্ৰণৱে অকণমান মোৰ ফালে দেখুৱাই দিব যে ডেকাচাঙত যদি যিকোনো আলোচনা হ'বলৈ হয় মই বহাৰ দৰে ইয়াত গাঁৱৰ যুৱকসকল ডেকাসকল সকলোৱে চাৰিওফালে বহি দিনতেই হওক বা ৰাতিয়েই হওক ঠাণ্ডাই হওক বা গৰমেই হওক ইয়াৰ জুহালত বহি জুই উমান লৈ তেওঁলোকে সকলোবোৰ আলোচনা কৰিব ইয়াৰ জুই উমান নোলোৱাকৈ বা ইয়াত নবহাকৈ এই তিৱা লোকসকলে কিন্তু ইয়াত কোনো ধৰণৰ তেওঁলোকৰ সাংস্কৃতিক হওক কোনো ধৰণৰ তেওঁলোকৰ গাঁওখনৰ আলোচনাই হওক কোনো ধৰণৰ আলোচনাই তেওঁলোকে নকৰে আগত জুই লগাই ল'ব চাৰিওফালে সকলোবোৰ ডেকা বহিব তাৰপিছতহে গাঁওখনৰ সংস্কৃতিৰ বিষয়ে তেওঁলোকে আলোচনা কৰিব আৰু এয়াই হৈছে ডেকাচাঙৰ বৈশিষ্ট্য গতিকে ডেকাচাঙৰ পৰিৱেশটো ডেকাচাঙৰ কিছু কথা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিলোঁ ৱেষ্ট কাৰ্বি আংলঙৰ পৰা ৱেষ্ট কাৰ্বি আংলঙৰ এই আমচাই ভিলেজৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ মই কৈছোঁ যে বাঁহ কাঠ আৰু খেৰেৰে নিৰ্মিত এটা ডেকাচাং যিটো ডেকাচাং দূৰৰ পৰা দেখিবলৈ ইমান ধুনীয়া এটা পৰিৱেশ আৰু ওচৰত আহিলেও আপুনি একেই পৰিৱেশ দেখিবলৈ পাব যেতিয়া এই আপুনি ডেকাচাঙৰ ওপৰত উঠিব তেতিয়া আপুনি 9টা খটখটি বগাই চেণ্ডেলযোৰ খুলি আপুনি ডেকাচাঙত উঠিব লাগিব আচলতে ডেকাচাঙৰ এয়াই বৈশিষ্ট্য এয়াই হৈছে তিৱা লোকসকলৰ বৈশিষ্ট্য পৰম্পৰা বন্ধুসকল এতিয়া আমি আহি পাই গ'লোঁ এছিয়াৰ ভিতৰত দ্বিতীয়খন পৰিষ্কাৰ পৰিচ্ছন্নতা গাঁও সেইখন হৈছে উমচাই আমৃত আছিল আৰু উমচাই আমৃত থকা এই গাঁওখনত আহি আমি উপস্থিত হ'লোহি আৰু যদি কওঁ এই গাঁওখনত একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিৱেশ ইয়াৰ পথৰ দাঁতি যদি চাবলৈ বিচাৰোঁ আমি জাবৰ টুকুৰা এটা নাপাম কাগজৰ টুকুৰা এটা নাপাম সম্পূৰ্ণৰূপে পৰিষ্কাৰ এই গাঁওখন আৰু যাৰ বাবে নেকি
এছিয়াৰ ভিতৰতে দ্বিতীয়খন পৰিষ্কাৰ পৰিচ্ছন্নতা গাঁও হিচাপে স্বীকৃতি পাইছে এই পশ্চিম কাৰ্বি আংলঙত থকা গাঁওখন। আৰু এই মুহূৰ্তত মই গাঁওখনত উপস্থিত আছোঁ। সোমাই আহোঁতে আপোনালোকক কৈ আছিলোঁ যে আপোনালোকক লৈ যাম আজি ক্লিন ভিলেজ, ৱেষ্ট কাৰ্বি আংলঙত থকা ক্লিন ভিলেজখনলৈ লৈ যাম। আৰু ক্লিন ভিলেজখনত আহি এই মুহূৰ্তত উপস্থিত হ'লোঁ। মই কৈ আছোঁ যে ইয়াত গাঁওখনত যদি আমি চাৰিওফালে যাওঁ, প্ৰত্যেকৰ ঘৰৰ সন্মুখে সন্মুখে পদূলিয়ে আপোনালোকে এনেধৰণৰ এটা ডাষ্টবিন পাব। এনেধৰণৰ এটা ডাষ্টবিন পাব, যিটো ডাষ্টবিনত তেওঁলোকে পথৰ দাঁতিত পৰি থকা কাগজসমূহ বা পথৰ দাঁতিত পৰি থকা জাবৰৰ টুকুৰা তেওঁলোকে এই ডাষ্টবিনত তেওঁলোকে উঠাই পেলাই থৈ যায়। ইয়াৰ বিপৰীতে যদি আপুনি পথত বিচাৰে কোনো ধৰণৰ কাগজৰ টুকুৰা বা জাবৰৰ টুকুৰা দেখিবলৈ নাপাব। কাৰণ এয়াই হৈছে গাঁওখনৰ লোকসকলৰ তেওঁলোকৰ নিয়ম নীতি। আৰু সেই নীতি নিয়ম মানি তেওঁলোকে ঐতিহ্যৰ পৰা আজিলৈকে সেই নীতি নিয়ম মানি নহাৰ বাবেই তেওঁলোকে নাম পাইছে এছিয়াৰ ভিতৰতে, তেওঁলোকে স্বীকৃতি পাইছে এছিয়াৰ ভিতৰতে দ্বিতীয়খন পৰিষ্কাৰ পৰিচ্ছন্নতা গাঁও, সেয়া হৈছে ৱেষ্ট কাৰ্বি আংলং। তো গাঁওখনৰ মাজমজিয়াত যিহেতু আছোঁ, গাঁওখনৰ মাজমজিয়াৰ পৰা মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এছিয়াৰ ভিতৰত দ্বিতীয়খন পৰিষ্কাৰ পৰিচ্ছন্নতা গাঁও ক্লিন ভিলেজ। অলপমান বহি দিয়া। তো গাঁওখনৰ নামটো চিগদামখা গাঁও। ইয়াত তোমালোকৰ গাঁওখনত ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে, জাবৰৰ টুকুৰা নাই, কি ক'বা এইখন ওপৰত? মানে জাবৰ টুকুৰা পৰি থাকিবলৈ নিদিয়ে। প্ৰত্যেকৰ ঘৰে ঘৰে পূৰা ফুল ডাষ্টবিন আছে, ডাষ্টবিনত পেলাই। চিগদামখা এই গাঁওখন চবেই সকলোৱে পৰিষ্কাৰ কৰি ৰাখে। আমি যিখিনি ঠাইত এতিয়া আছোঁ, এই ঠাইখিনিত আবেলি সময়ত ল'ৰা ছোৱালীবোৰ আহে। ইয়াত য'ত বহি আছোঁ ইয়ালৈ আহি ইয়াত বহে, কথা পাতে। তোমাৰ নামটো? মোৰ নাম নিৰাজ। কিহত পঢ়ি আছা? ক্লাছ 12। ক্লাছ 12ত পঢ়ি আছে। নিৰাজ, এয়া হৈছে নিৰাজ ভাইটি, ক্লাছ 12ত পঢ়ি আছে। চিগদামখা গাঁৱৰ এজন যুৱক, নৱপ্ৰজন্ম। আৰু নৱপ্ৰজন্মক শিকাইছে যে গাঁওখন কেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰে। গাঁৱৰ লোকসকলে, জ্যেষ্ঠসকলে শিকাইছে নৱপ্ৰজন্মক। ইয়াক চিগদামখা গাঁৱৰ নৱপ্ৰজন্মই ক'লে যে ইয়াত কেতিয়াও জাবৰ টুকুৰা পৰিবলৈ নিদিয়ে। খুব সুন্দৰ এটা পৰিৱেশ। আমি আবেলিৰ সময়ছোৱাত আহিলোঁ। আমি যিহেতু আজি ৱেষ্ট কাৰ্বি আংলঙত আছিলোঁ, ৱেষ্ট কাৰ্বি আংলঙত থকাৰ সময়ছোৱাত আমি আপোনালোকক কৈছিলোঁ যে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ দেখুৱাম। যদিও সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাবলৈ সক্ষম হোৱা নাই, তথাপিও কণমানকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। পৰৱৰ্তী সময়ছোৱাত মই চিগদামখা গাঁৱত আহিম আৰু সুন্দৰকৈ আপোনালোকক বহুলভাৱে এই গাঁওখনৰ লোকসকলৰ সৈতে কথা পাতিম। এই যি পথছোৱা দেখিছে, এই পথছোৱা কিন্তু কেতিয়াও লেতেৰা হ'বলৈ নিদিয়ে। কেৱল গাঁওখনৰ আৰম্ভণিৰ পৰা শেষলৈ কেতিয়াও তেওঁলোকে লেতেৰা হ'বলৈ নিদিয়ে। আৰু যাৰ বাবে নেকি এই গাঁওখন পৰিষ্কাৰ পৰিচ্ছন্নতা গাঁও হিচাপে তেওঁলোকে স্বীকৃতি পাইছে। এয়াই হৈছে চিগদামখা গাঁও, এয়াই হৈছে ৱেষ্ট কাৰ্বি আংলং, এয়াই হৈছে উমচাই আমৰি। ধন্যবাদ, নমস্কাৰ।